কিবা চান্দনি মাৰ্কেটত আহিব আপোনালোকে কেতিয়াও ইয়াতে এনেকুৱা কাম নকৰাব যে এনেও বদমাচি কৰি দিছে ডিছপ্লেটো পুৰা বেয়া কৰি দিলে যিটো অৰিজিনেল ডিছপ্লে হয় সেইটো বেয়া কৰি দিলে বাপেকে ভাবিলে কি ইয়াতে কমত হ'ব সেইটো কাৰণে কৰাই লওঁ কিন্তু এনেকুৱা বদমাচি কৰিলে এওঁলোকে যে ডিছপ্লে খাৰাপ হৈ কৰি দিছে মই ক'লোঁ যে মই ক'লোঁ নকৰিব নালাগে নোৱাৰে যদি আপুনি লগাই দিয়ক খুলিছিলে লটকাই থৈ দিলে দেখোন। হেল্ল' গাইজ গুড মৰ্ণিং। আজি কলকাতাত ডে 4 আৰু আজি আমি যাম চাইন্স চিটি আৰু ক'ৰবাত যাম ইডেন গাৰ্ডেন এনেকুৱা টাইম যদি হয় আৰু এতিয়া মা পাপাই মানে আৰু মিষ্টাৰে চাহ খাই আছে আৰু মোৰ ইয়াতে আহি বেমাৰ ষ্টাৰ্ট হৈ গৈছে। কালিও দেখালোঁ বেমাৰ হৈছে আজি আকৌ চকুকেইটাতে ব্লাৰি দেখা পাই আছোঁ সেইকাৰণে মেডিচিন ল'বৰ কাৰণে আহি গৈছোঁ। মেডিচিন ফাৰ্মাচী ইয়াতে আছে ওচৰতে। মানুহে ফুৰিব আহিলে ঘূৰি থাকে মই এই হাইড্ৰপ বিচাৰিব লগা আহিছে। আৰু তানবিক চাওকচোন ইমান ধুনীয়াকৈ বহি আছে আৰু চাহ তাহ খোৱা হ'ল ইয়াৰ পৰা ওলাই দিওঁ এতিয়া। চাইন্স চিটি যাব কাৰণে অটো এখন কৰি ল'লোঁ 150 रुपया देगा। কিছুমানে বহুত লৈ ভাড়া চাড়া বাৰ্গেনিং কৰিব লাগে তেতিয়া কমাই দিয়ে। আজি অটোত আহিলোঁ কালি যিফালে আহিছোঁ আজিও সেইফালে হয় খালি ওচৰত হয় অলপ। চাইন্স চিটি এইখিনিতে পালোঁ আমি ব্ৰিজৰ ওপৰেৰে কালি গৈছিলোঁ এইখন ব্ৰিজ আৰু এইখিনিতে আছে অকণমান মানে ইয়ালৈকে বোলে অটো নাহে আৰু বেয়া ঠগাই দিয়ে আমাক ঠগাই দিলে আধাতে নমাই থৈ কিনে এতিয়া আমি খোজকাঢ়ি আছোঁ। আপোনালোকৰ মাজৰে মোক কোনোবা সুধি আছিলে যে মই মোৰ চুলিকেইডাল কিয় কাটি দিলোঁ আৰু মই মোৰ চুলিত কি চেম্পু ব্যৱহাৰ কৰোঁ। মই মানে চুলিকেইডাল কটাৰ ৰিজন হৈছে মোৰ মানে চুলিকেইডাল বহুত বেছি বেয়া হৈ গৈছিলে আৰু বহুত ডেণ্ড্ৰাফ হৈছিলে। ডেণ্ড্ৰাফ মোৰ ইমান বেছি হৈ যায় মানে ঠাণ্ডাৰ দিনত মোৰ মানে একদম অশান্তি লাগি যায় যাৰ কাৰণে মই চুলিকেইডাল কাটি দিছিলোঁ। তাৰপিছত মই ভাবি আছিলোঁ কি চেম্পু ব্যৱহাৰ কৰোঁ। দোকানতো বহুত চেম্পু পায় এণ্টি ডেণ্ড্ৰাফ চেম্পু পায় সেইবিলাকত বহুত কেমিকেল থাকে আৰু সেইবিলাক ইউজ কৰিলে চুলি ডেণ্ড্ৰাফ যোৱাৰ লগতে চুলিবিলাক বেয়াও হৈ যায়। সেইটো কাৰণে মানে মই সেইবিলাক ইউজ নকৰি পিনে মই তাৰপিছত বিচাৰি এটা চেম্পু পালোঁ যিটো চেম্পু মানে নেচাৰেল হয় আৰু সেইটো হৈছে মামা আৰ্থৰ লেমন এণ্টি ডেণ্ড্ৰাফ চেম্পু আৰু এণ্টি ডেণ্ড্ৰাফ কণ্ডিচনাৰ। মই এই চেম্পুটো ব্যৱহাৰ কৰি থকা প্ৰায় ভালেকেইদিনে হ'ল আৰু এই চেম্পুটো ব্যৱহাৰ কৰি মই খুবেই বেছি ভাল পাইছোঁ। মামা আৰ্থৰ যিটো লেমন এণ্টি ডেণ্ড্ৰাফ চেম্পু আছে ইয়াত নেমু আৰু আদাৰ সংমিশ্ৰণ আছে। নেমু আৰু আদাত এণ্টি বেক্টেৰিয়েল প্ৰপাৰ্টি বহুত বেছি থাকে যাৰ কাৰণে ই আমাৰ ডেণ্ড্ৰাফ নাইকিয়া কৰাৰ লগতে মূৰৰ খুজতি আৰু pH লেভেলটোও বেলেঞ্চ কৰি ৰাখে। আৰু যদি আপোনালোকৰো ডেণ্ড্ৰাফৰ প্ৰব্লেম আছে তেতিয়াহ'লে এই চেম্পু আৰু কণ্ডিচনাৰটো ইউজ কৰি চাব পাৰে। চাওক মই হেয়াৰখিনি ধুই অহাৰ পিছত ইমান ধুনীয়া স্মুথ এণ্ড চাইনি হৈছে মোৰ হেয়াৰটো আৰু মই যেতিয়াৰ পৰা এই চেম্পুটো ব্যৱহাৰ কৰিছোঁ মানে মোৰ ডেণ্ড্ৰাফ একেবাৰে নাইকিয়া হৈ গৈছে। আপোনালোকে চাব পাৰে আৰু আপোনালোকেও যদি বিচাৰে নহয় এই চেম্পুটো নিশ্চিন্ত মনে ব্যৱহাৰ কৰিব পাৰে। মামা আৰ্থ হৈছে এটা ইণ্ডিয়ান ব্ৰেণ্ড আৰু প্লাষ্টিক পজিটিভ। মামা আৰ্থৰ যিবিলাক প্ৰডাক্ট আছে সেইবিলাক আপোনালোকে অনলাইন পাৰ্চেছ কৰিব পাৰে ফ্লিপকাৰ্ট, নাইকা, এমাজন এইবিলাকত আৰু লগতে আপোনাৰ মামা আৰ্থৰ নিজৰ ৱেবছাইটো আছে তাৰ পৰা আপোনালোকে পাৰ্চেছ কৰিব পাৰে আৰু লগতে আপোনালোকৰ ঘৰৰ ওচৰৰ যিবিলাক ষ্ট'ৰ থাকে তাতো পাব পাৰে আৰু তলত ডেছক্ৰিপশ্যনত লিংক দিয়া আছে তাৰ পৰা আপোনালোকে অৰ্ডাৰ কৰিব পাৰে। আৰু মোৰ প্ৰম' কোডটো ইউজ কৰিলে আপোনালোকে 20% ডিছকাউণ্ট পাব mamaearth.in এণ্ড মামা আৰ্থ এপত। আৰু আপোনালোকৰ মামা আৰ্থ সম্পৰ্কে যিকোনো যদি ধাৰণা আছে সেই ধাৰণাবিলাক আপোনালোকে শ্বেয়াৰ কৰিব পাৰে। আৰু মামা আৰ্থে সকলোৰে শুনে। আপোনালোকৰো যদি কিবা ফিডবেক দিবলগীয়া আছে আপোনালোকে দিব পাৰে আৰু সেই ফিডবেক অনুসৰি মামা আৰ্থে নতুনকৈ এটা অনিয়ন চেম্পু লঞ্চ কৰিছে সেই চেম্পুটো আপোনালোকে ইউজ কৰি চাব পাৰে। এইটোৱে চাইন্স চিটি বাছও সোমাইছে এইখন ব্ৰিজৰ সন্মুখত এইটো ৰাস্তা। ইয়াৰে চাইন্স চিটিটো আমাৰ চাইন্স মিউজিয়ামৰ দৰে খালি অকণমান ডাঙৰো হয় এৰিয়া। 70 टका করে লৈছে 80 टका। তানভীর হাইটটো বেশি থাকে তাই को टिकट ले लो। एक टिकट से सारा देख सकते हैं ना? जितना म्यूजियम में देख सकते हैं। उसके बाद अलग-अलग टिकटें अंदर काउंटर में मिलेंगी। এই একে মিউজিয়ামটো চাব পাৰি এটা টিকেটত। আৰু ঘৰৰ পৰাই মিষ্টাৰে প্লেনিং কৰি আহিছিলে ক'ত যাব সেনেকৈ গৈ আছোঁ। गोल वाला बिल्डिंग उसका अलग पैसा है। हां उसमें तो चलता है उसका अलग पैसा है उसका पूरा घूम लीजिए आप। उसका पूरा घूमने के बाद इसमें फ्री में घूमना है। इसमें फ्री इसमें पैसा लगेगा इसमें लगेगा इसमें भी फ्री है कुछ एरिया। हां कुछ एक शो चलता है डायनासोर का। हां वो डायनासोर इसमें भी फ्री उसमें कुछ नहीं वो तो प्रोग्राम जैसे बड़ा कंपनी प्रोग्राम बुकिंग होता है वो। अच्छा আমাৰ সৰু চলিকেইটাই জ্বলি আছে চবত চাই ডাঙৰটো এইটো তাৰে পিছতটো এইটো চবত চাই সৰু কি বস্তু ডাইনোসৰ হেৰি আৰু আদি মানৱৰ কিবা পাঁচ কিমান টাইম লাগিব কিমান টাইম লাগিব 15 মিনিটত দিওঁ। এইফালে এনেকৈ এইখিনি
আমাৰ মিউজিয়ামৰ দৰে ख्वाबों में मानव कहते हैं उन्हें नए औजारों से अन्य जानवरों द्वारा छोड़े गए ভালে লাগিল না চাই কিনে হিউমেন ৰিভলিউশ্যন মানে আগৰ 100 বছৰ 1000 বছৰ আগত কি হৈছিল ক'ৰ পৰা মানুহ আহিল মানে সেইবিলাক গোটেই ডিটেইলছ দিয়া আছে এনে বস্তুটো মানে বহুত ডাঙৰ স্ক্ৰীন হয় সোমাই যোৱা যেন লাগে ৰিলত এইবাৰ এইটো চাম এভলিউশ্যন অফ লাইফ ডাৰ্ক ৰাইড এবাৰ আকৌ বেলেগ এটা বস্তুৰ এক্সপিৰিয়েঞ্চ ল'ব আহিছোঁ কি এইটোৰ নাম কি ডাৰ্ক ৰাইড মেলাত ট্ৰেইন উঠিছোঁ এনেকৈ ট্ৰেইন উঠিছিলোঁ এইটো কি হয় মা এইটো কি অক্টোপাছ মানুহ কেনেকৈ হৈছিল আৰু এটা চালোঁ ডাইনাছৰৰ পৰা জীৱ জন্তু কেনেকৈ হৈছিল भैया भैया रोपवे किधर है এতিয়া আমি ভাবিছোঁ ৰোপৱেত উঠিম বুলি এইয়া যাই আছে কি কি আগতে মিউজিয়ামটো নোযোৱা চাই ল'বা ইফালে যদি নামাই দিয়ে জেগাত যদি নামাই দিয়ে তেতিয়াহ'লে মিউজিয়ামটো পিছত যাম ৰোপৱেত উঠিলে বাহিৰত ওলাই দিব সেইকাৰণে আগতে কি কি ভিতৰত আছে সেইবিলাক চাই লওঁ এইটো মিউজিয়াম নেকি সায়েন্স মিউজিয়ামৰ দৰে ইয়াতে মাছৰ একুৰিয়াম আছে আৰু কি আছে বুলি ক'লে আইনাৰ গ্লাছৰ ঘৰ আছে মিৰৰ আৰু এইখিনি চেমে হয় পেডেল মাৰি 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 আয়ো ধৰি বেলেন্স কৰবা হা বল জোখা নাংগে উল্টিবি হ'ব উল্টাব নালগে হ'ব পিয়ানো আছে গ্লাছৰ ঘৰ এইটো নাই এইটো নাই আমাৰ তাতে বেলেগ বেলেগ পেটাৰ্ণ দেখা পায় গোটেই কি হ'ব একো নাই হয় না কি বহুত চুইচ মানে বহুত মেচিনবিলাক কাম নকৰা হৈছে कहाँ नीचे जाना पड़ेगा और उसके बाद उस साइड ये तो बेलेग बिल्डिंग ये से चलो टाइम मेसिन होते আছে हाँ टाइम मशीन हाँ टाइम मशीन टिकट काटे लो 75 रुपीस ना हाँ কি আমি বাহিৰত ওলাই যাম हाँ चलो बाहर ওলাই যাম रुपया स्टार्ट মানে ব্যক্তিগত কাটাৰ লগে লগে উঠিব পাৰি ৰখি নাথাকে মানুহ চোন দুটা হ'লেও হৈ যায় हाँ হয়নে लस्सी खाते আপুনি বেকত সায়েন্স চিটিৰ পৰা ৰূপে উঠি বাহিৰত যাই আছো বা নীলা নীলা আকাশৰ লগত আমি ওপৰত উৰি আছো এবার সিধা ও মা কি সিধা পৰি যাম নেকি তলত দেখি ডাউনত যাই আছো তো উঠলো কথা মাৰি দি এই সব স্কুলৰ ল'ৰা ছোৱালী আমি দেখোন ডাইনাছৰৰ পেটৰ ভিতৰত নোসোমালোৱে আবারে বাল গোপাল উতার না কাবো খানা গয়া ইয়াতে খাওয়া হোটেল নাই সায়েন্স সিটির আগত কৈ আছে কোনফালে যাব। 40 নম্বৰ পিলাৰৰ মাজেৰে সোমাই যাব পাৰিম ব'লা আমি ভাত খাবৰ কাৰণে মানে হোটেল বিচাৰি আছো ৰাতিপুৱা উঠাৰ পৰা মানে অকল এটা এটা কল খাই আহিছোঁ আমি আৰু এতিয়া ইয়াতে সায়েন্স চিটিৰ পৰা ওলাই বাছ মানে পুলিচটো ক'লে মানে পুলিচ আছে ইয়াতে চেকিঙত ক'লে কি অলপ আগত গ'লে পাব আপোনালোকে বাছত উঠি যাওক মায়ে কি আছে ভিক্টৰিয়াক লাগি তাতকৈ এটা 108 মাতি দি বোলে মাক এতিয়া 108 উঠাই লৈ যাব লাগিব মানে মায়ে ক'ব লাগে বেলেগ গাড়ী মাতবা মায়ে কৈ আছে 108 মাতবা বাছত ট্ৰেভেল কৰিছোঁ এবাৰ চব এক্সপিৰিয়েঞ্চ পুৰা লৈ আছোঁ
বছৰ এক্সপিৰিয়েঞ্চ পুৰা আগৰ দিনৰ বাছ না আমাৰ যে আগৰ গাঁৱত যোৱান লাগছি না গাঁৱত যোৱান আমি নাজানো ক'ত যাব লাগে আমি নাজানো ক'ত যাব লাগে ষ্টপেজ নামি যাওঁ নেকি অঁ পাম নামটো ষ্টপেজতে তো নাম্বাৰ দিছিল চিগনেলত পাপাৰ উঠি ভাল লাগছি নাম্বাৰ আছে আৰু ভিক্টোরিয়া जाएगा बोल रहा है भैया जाएगा ना भैया पैसा भाड़ा टिकट कितनी टका का लॉय कहाँ जाना पड़ेगा आगे है मतलब ভিক্টোরিয়া के पास होगा আমি বাছত উঠি ভিক্টোরিয়ান মেমোরিয়াল চাব যাব খুজিছিলো কিন্তু আজি ক্লোজ মানডে এতিয়া চিড়িয়াখানা যেতে পারি চিড়িয়াখানা अभी 10 मिनट में आ जाओ পিছত ঘূৰি যাব তাৰপিছত আৰু আহিম মায়ে ভাবি আছে কি কৰিব সুৰংগৰ মাজেদি ভাত খাব লাগে হোটেল এখন পাইছোঁ সুৰংগৰ মাজেদি সোমাই আহিছোঁ বাপৰে বাপ মাথা চাথা লাগি যাব ইয়াতে জাগাবিলাক ইমান কম জাগাতো হোটেল বনাই ওপৰত এইটো ফ্ল'ৰ বনাইছে মাথা লাগি যায় এইফালে আমি মেট্ৰত উঠি ভাবছিলোঁ কি প্ৰিন্সেপ ঘাটলৈকে যাওঁ কিন্তু মেট্ৰ' বোলে ক'ৰবাত দমদমত যাব ইয়াতে লিখা আছে এইটো দমদম এতিয়া আমি লোকেশ্যন এটা চিলেক্ট কৰিছোঁ মায়ে কৰিছে এইটো চান্দিনী চক নহ'লে এইটো কোনটো নহ'লে এইটো কালীঘাট এই দুটাত যাই চাম চাগে ভাবছিলোঁ মেট্ৰত উঠি আণ্ডাৰগ্ৰাউণ্ড হয় একবাৰ ঘূৰি চাওঁ কিন্তু নাই নাপালোঁ আৰু মানে গাড়ী ইফালে আমাৰ উল্টা পৰি যায় আমাৰ ঘূৰা জেগা মায়ে কালি উঠিবলৈ কৈছে মায়ে এতিয়া আমি বেলেগত যাওঁ পুৰা শব্দ হিজৰাবিলাকে কি দমত দেউতাকক একেবাৰে ধৰিছে পইচা নিদিলে মানে এতিয়া যাবই নেদে তাৰপিছত আৰু পিছত পইচা দিলোঁ দিয়াৰ পিছত কেমেৰা ওলাই দিছোঁ মই কাৰণে কেমেৰা ওলাওঁতে সেইবাৰ হ'লে হাঁহি আছে ইমান বদমাছি মই কৈছোঁ যাবই নেদে ধৰি পইচা নাই খুচৰা পইচা ক'লা নাই একদম দমত ধৰি লৈছে আৰু পিছত মাৰ পৰাহে পইচা আলিপুৰ জেল যাম আমি ইফালে জেল ইফালে য'ত মানে আগতে কেদিবিলাকক কেনেকৈ ৰাখিছিলে সেইটো দিয়ে আছে মানে টেক্সিবিলাক এইখন ৰখি আছে আলিপুরদুয়ার কত 150 টাকা हाँ जेल पे जाएंगे जेल जो यहाँ पास नहीं है 150 हेलर के जमाने पे आ गया मैं নিজকে চিএম অনুভৱ কৰিছোঁ আগতে আমাৰ তাতে চিএম বিলাকে এনেকুৱাকে এম্বেচাডাৰত ঘূৰছি হয় না নহয় নিজকে চিএম ফিল হৈছে না আগৰ দিনত এম্বেচাডাৰত উঠছো দিন ঘূৰি থকাতকে আজি পুৰা টোটেলি বেলেগ চাইডে আহিছোঁ এইকেইদিন সেইটো চাইডে বহুত ঘূৰি আছিলোঁ আজি ইফালে ঘূৰি আহিছোঁ এইটো চাইডে আলিপুৰ জেল মিউজিয়ামত যাম আমি এতিয়া আমাৰ ডিচিজন মানে বদলি থাকে এখন ভিক্টোৰিয়াখন মানে বন্ধ আছে সেইকাৰণে আমি ক'ত যাম আমাৰ হাতত বেছি টাইমো নাই দুদিন সময় আছে সেইকাৰণে দুদিনৰ ভিতৰত আৰু ঘূৰি শেষ কৰিব লাগে আলিপুর म्यूजियम करके रखना पड़ता है ना हाँ तो वैसे थोड़ी रहेगा हाँ बहुत ज़्यादा मतलब पुराना है ना इसलिए 11 साल का है ज़्यादा पुराना कहाँ नहीं आपके लिए 11 साल का है लेकिन ये तो बहुत पहले ही बना আমি এইটো এইটো আলিপুৰ জেল মিউজিয়াম য'ত মানে আগতে কেদিবিলাকক কেনেকৈ ৰাখিছিল সেইটো ইয়াতে মানে মূৰ্তিৰ হেৰিত দেখাই দিয়া আছে তো বলক ভিতৰলৈকে যাই দেখাওঁ আহা চবফালে লগোৱা আছে ভিক্টোৰিয়ান মেমৰিয়েলত গ'লোঁ তাতেও বন্ধ এতিয়া আলিপুৰ এইটো যে মিউজিয়ামটো আহিছোঁ এইটো কৈছে মানডে চব বন্ধ হয় তো মানডে আহি লাভ নাই মানডে আহি লাভ নাই এতিয়া আমাৰ আজি বজাৰৰ মানে যিহেতু কলকাতাত বজাৰৰ বাবে বিখ্যাত তো ভাবিছিলোঁ কি গোটেই বজাৰো ঘূৰিম বুলি আমি তো বজাৰৰ কাৰণে কালি আৰু পৰহি দিনটো ৰাখি থৈ দিছিলোঁ কিন্তু এতিয়া বজাৰ ঘূৰাও নহ'ল ইফালে বজাৰ ঘূৰা হ'লেই নহ'লে
এতিয়া এইটোও চোৱা নহ'ল, এতিয়া মানে আমাৰ চব খেলি মেলি লাগিব। কি কৰা যায় এতিয়া? কিয়া যায় মা? মহাত্মা গান্ধী মতিলাল নেহৰু এইবিলাক জেলত আছিল ইয়াতে। খাব পাৰিলে বহুত ভাল লাগিল হয়, কিন্তু এতিয়া বন্ধই আজি। ইয়াতে দিয়া আছে, আহিলেহে গম পায়, নহ'লেকে গম নাপায়। মানে মানুহবিলাকে ইয়াৰে নকয় সুধিলেও। মঙলবাৰটো ৰবিবাৰ ইনফৰমেশ্যন নোলোৱাকৈ আহিছোঁ। ইয়াতো বন্ধ, তাতে বন্ধ। এতিয়া মোৰতো একদম ৰুমত যাই টোপনি মাৰিব মন গৈছে। এইকেইদিন একদম ভাল টোপনি হোৱা নাই, সোনকালে উঠি আহিছোঁ। চান্দনী চকত যাম বুলি ভাবিছোঁ। চান্দনী চকৰ পৰা ৰুমটো ওচৰতে, এবাৰ আকৌ বেলেগ ৰাস্তাত আহিছোঁ। মানে ৰাস্তা চাৰিওফালৰ পৰা গৈয়ে মানে এটা জেগাই পাব পাৰে। এইফালে পেঞ্চিপ ঘাট, তাতে ব্ৰিজখন এইখন, এতিয়া আমি নামি দিলোঁ চান্দনী চকত। এতিয়া চান্দনী চকৰ মাৰ্কেটটো অলপমান ঘূৰিম। क्या अरे खाइए ना, गुलाब जाम है। गुलाब जाम क्या বস্তু? কি বস্তু নতুনকৈ ট্ৰাই কৰি আছোঁ কিবা গোলাপ জাম। 1500 টাকা কিলো। 15 টাকা 100, 10 টাকা 100 দে। अरे 1500 টাকা কিলো আছে। গ্লাস চেঞ্জ করে বলে না বলে না কর। कितना पड़ेगा भैया, कितना पड़ेगा? हाँ बता दे। 100 में करवा दीजिए। हाँ 500 में। দেউতাকৰ মোবাইলটো এইখিনি ভাঙি গৈছে, টাচপেডটো। এইটো চেঞ্জ কৰিম এতিয়া। আমি চান্দনী বজাৰত আছোঁ। 500 টকাতে কৰাই দিব দিছোঁ আৰু ইয়াতে কৰাব দিছোঁ ভৈয়াক। আৰু এতিয়া আমি যাব মা আৰু পাপা ৰখি আছে, যিহেতু বজাৰ কৰিব যাবৰ কাৰণে। আৰু মোৰতো টোপনি বহুত লাগিছে, সেইকাৰণে মিষ্টাৰে কৈ আছে কি মই চাম মোবাইলটো আৰু তোমালোকে যোৱা বজাৰ কৰে। হয়তো আমি বজাৰ কৰিব। भैया ठीक से करवा दीजिएगा, हम मतलब हस्बैंड रहेगा, मैं जाके बाजार घूम के आती हूँ, ठीक है? কৰবাত ওলাই আহিলে তানবিৰ কাৰণে বহুত টেনশ্যন হৈ যায়। তাই ভাত চাত নাখায় ক'তো, খালি কণী খাই থাকে। আৰু ইফালে এতিয়া সেইকাৰণে ফল মূল কিনি দিছোঁ। তাই বহুত মানে ভোকত আছে, ফল মূলহে খাব এতিয়া ভালদৰে। খোলাৰ পিছত কৈছে अरे कहने का मतलब है कि अगर आप नहीं काम करा दी तो मेरा तो लॉस होता है। लॉस होता মই कि नहीं ক'লোৱে होता? তেতিয়া যে নালাগে কৰাব, খুলিছে খুলি আরে লৈ हम जो बोल रहे हैं बात বোলে चला কি এইটো বোলে সেইটো ডিছপ্লেটো নহয়, এইটো বেলেগ ডিছপ্লে হয়, যিটো ডিছপ্লে বুলি ভাবিছে। আৰে মোবাইলত কাম কৰা মানুহ কোনটো মোবাইলত কি ডিছপ্লে কি বস্তু থাকে চব জানিব লাগে। सब पता होना चाहिए आपको किस मोबाइल में क्या डिस्प्ले है क्या नहीं है। आप मोबाइल में काम करने वाले आर्मी नहीं हो, तब तो आप तो ये ढोल झोल करने वाले आर्मी हो। अरे मैडम तो आर्मी को मोबाइल पता में होना क्या चाहिए डिस्प्ले कि हमको नहीं। मोबाइल का काम कर रहे हैं तो इसके बारे में पता होना चाहिए कि नहीं, पता तो क्या है ही है। डिस्प्ले है, किसमें क्या है नहीं पता होना चाहिए कि अरे नहीं मैडम भैया? तो एक बार में होना हमने देखे चाहिए, तो फिर आपको क्यों पता नहीं है? अरे तो आप बोलने दीजिएगा तब ना। हाँ आपको ये बात तभी तो मैंने बोला मत करवाइए आप भैया। हाँ, तो आप लॉस फिर हो भी- जाता ना वैसे मैडम। हाँ लॉस हो जाता। हाँ। मैंने बोला पैसा थोड़ा ले लीजिए आप 50 रुपए दे रहे, आपका ये पेपर हाँ, डिस्प्ले खोलने खोलने के का लिए 50 दे। रुपए दीजिएगा आप। पेपर डिस्प्ले खोलने का 50 दीजिए। মোবাইলটোতো এইটো ডিছপ্লেটো বেয়া কৰি দিলে। এতিয়া এইটো ডুপ্লিকেট ডিছপ্লে লগাই দিছে। এতিয়া দিয়া 1000 টকা দিয়ে। कितना? 1000 रुपये 2200 नहीं है। हम देख आप खरा মোবাইলটো বেয়া কৰি দি 2000 টকাৰ আমাক চুনা লগাই দিলাক। 2000 টকা গুচি গ'ল, ডুপ্লিকেট ডিছপ্লে দি দিলাক, খতম। এতিয়া বিল্ডিঙৰ ওপৰত আহিছোঁ, উঠি আহিছোঁ। চাওকচোন কেনেকৈ লেতেৰা বহুতহে। লেকিন আমি এতিয়া যাই আছোঁ চাবৰ কাৰণে। এইবিলাক চব হ'লচেল। হাই হাই ৰামা মৰি যাওঁ ক'ৰবাত। এইটো বোলে 240 টকা বোলে, এইটো বোলে আমাৰ তাতে 100 টকাতে পায়। বাহ 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 960 रुपये বাহ 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 মজা। গাইছ ইয়াতে কাষ্টমাৰ নতুন না পুৰণা সুধি লয়, সুধি লয়। কুৰ্তি সেমে প্ৰাইচ, তাতে উল্টা 200তে পাব নেকি? কম দামত বিচাৰি আহিছিলোঁ, উল্টা ৰিটেইলতকৈ বেছি দাম। এনেই মানে নতুন কাষ্টমাৰ দেখা পালে বেছি দাম সুধি লয়। তলত এটা হৈছে ভাল দাম।
ब्लू वाला কলকাতাত আহিও অসমৰ মানুহ লগ ভাল লাগিছে বহুত ভাল লাগিছে আৰু খুৰা আছিলে একদম কিবা কথা কৈ কিনে খুৰীমাৰ লগত মই হঠাতে মাতিলো আৰু কালিও গ'লো নিউ মাৰ্কেট আজিও গ'লো আমাক নতুন মানুহ বুলি গম পাই যায় আৰু তাতে বস্তুৰ দামবিলাক বহুত বেছি আমাৰ ইয়াৰে মলৰ দৰে ফুটপাথৰ দামবিলাক মলৰ দৰে হৈ যায় ফুটপাথত মই চুৰিজাৰ সুধিছিলোঁ 1800 টকা এক দাম বুলি কৈছে আৰু দাম নকমায়ো একদম সেইটো কাৰণে মানে কলকাতাত কাপোৰ কিনিব যে কলকাতাৰে বস্তুবিলাক যদি আমাৰ ইয়াতকৈ বেছি হয় তো লৈ কি লাভ হ'ব বুলি ভাবিলোঁ লৈ আনাটোও কষ্ট হৈ যায় যিহেতু দাঙি দাঙি আনিব লাগিব সেইটো কাৰণে ভাবিলোঁ ইয়াতে মজাছে যায় মলতে লৈ ল'ব পাৰিম আজি ব্লগটো ইয়াতে এণ্ড কৰিলোঁ ব্লগটো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব যদি ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু ঘৰত আহি পিনে ব্লগটো এণ্ড কৰি আছোঁ কাৰণ মোৰ বেমাৰ হৈ আছিলে গা চা বেয়া কলকাতাৰ পৰা অহাৰ পৰা একদম গা বেয়া হৈ গৈছে মই ক্ষীণাই পিনে অৱস্থা বেয়া সেইকাৰণে মই মানে ব্লগ দিবও পৰা নাছিলোঁ তো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব বাই বাই